প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে জংকী আৰু পানৈ, এক মৰ্মান্তিক প্ৰেম কাহিনী। কুন্দিল নদীৰ পাৰত মধুপুৰ নামেৰে এখন বৰ চেনেহে ভৰা গাঁও আছিল। মধুপুৰ গাঁৱৰ গাঁওবাসীৰ মৰম এনে অতুলনীয় আছিল যে সি যেন পৃথিৱীৰ ভিতৰতে বিৰল। সৰুৱে ডাঙৰক, ডাঙৰে সৰুক বৰ চেনে শ্ৰদ্ধা কৰিছিল। মুঠৰ ওপৰত সুখ শান্তিৰে ভৰা আছিল এই মধুপুৰ গাঁওখন। পাহৰিছিলোৱে, সেই মধুপুৰ গাঁওখনতে এহাল ঘাট মাউৰা ককাইক ঘনীয়েক আছিল। আৰু গাঁওবাসীয়ে সেই ঘাট মাউৰা ল'ৰা ছোৱালীহালক মৰমতে জংকী আৰু পানৈ বুলি মাতিছিল। মাক বাপেক নথকা ঘাট মাউৰা জংকী পানৈয়ে গাঁওবাসীৰ মৰমৰ মাজতেই ডাঙৰ দীঘল হৈছিল। আৰু জংকী পানৈয়ে গাঁওবাসীৰ প্ৰতিজন ব্যক্তিয়ে বৰ মৰমৰ আছিল। ককাইক জংকীয়ে তাৰ ভনীয়েক পানৈক খুব মৰম কৰিছিল। আৰু বহু কষ্ট কৰি হলেও ককাইকে ভনীয়েকক মাক দেউতাকৰ সকলো সুখেই দিবলৈ চেষ্টা কৰিছিল। পানৈ, মই তোমালৈ কিবা আনিছো, এয়া লোৱা। মুঠৰ ওপৰত জংকীয়ে পানৈক কোনো দিন আৰু কেতিয়াও দুখত পৰিব নিদিছিল। আৰু কোনেও কাকো এৰি কেতিয়াও থাকিব নোৱাৰিছিল। জংকী আৰু পানৈ দুয়োৰ ভাতৃত্ববোধৰ যি মধুৰ প্ৰেম, তাক দেখি গাঁওবাসীও বৰ শলাগ লৈছিল। এদিন দুদিনকৈ সময়ৰ সোঁতত বছৰ বাগৰি জংকী আৰু পানৈ আজি ডাঙৰ হৈ আহিল। পানৈ গাভৰু হল আৰু জংকীও সফল ডেকা হল। ককাইদেউ কিবা খাবনে? পানৈ বৰ ভাগৰ লাগিছে অ, যোৱাচোন পানীকে আনা। এইটো জংকী নহয়নে? হয় হয় ককা, মই জংকীয়ে হয়। বোপা, কিমাননো দিন এনেকৈ থাকিবি? তোৰ বিয়াখন পাতিবৰ হল নহয়। অ ককাই ঠিকেই কৈছে। জংকী, তোৰ লগৰ গোটেইবোৰ দেখোন বাপেকিয়েই হল। চাবি আকৌ দেই, ৩০ বুলি কথা এষাৰ আছে। কিমাননো আৰু গাঁৱৰ মানুহৰ কেতেৰা শুনিম। অৱশেষত বহু অপেক্ষাৰ অন্তত জংকীয়ে এদিন গাঁৱৰে ৰূপালীক পলুৱাই লৈ আনিলে। কিনো ভেবা লাগি চাই আছা পানৈ? তুমি ঘৰত অকলে থাকি বেয়া পোৱা নহয়, সেইকাৰণে তোমাৰ বাবে নবৌ এজনী আনি দিছো। বা ককাইদেউ, মোৰ নবৌজনী দেখোন সৰগৰ পৰিতকৈও ধুনীয়া। আহা নবৌ আহা, এইখনে আমাৰ ঘৰখন। জংকীৰ বিয়াখনৰ পাছত সিহঁতৰ সৰু ঘৰখন বৰ সুখে উপচি পৰিলে। আৰু চাওঁতে চাওঁতে এদিন পানৈকো বিয়া দিবৰ হল। ককাইদেউ, নবৌ, তোমালোকে তাৰ মানে মোক আমনি পাইছা ন? সেইকাৰণে ঘৰৰ পৰা বিয়া দি উলিয়াই দিবলৈ লৈছা। কি কোৱা পানৈ? আমি জানো তোমাক এৰি থাকিব পাৰো? তথাপিও যে পানৈ, এয়া প্ৰকৃতিৰ নিয়ম, মানি চলিবই লাগিব। এদিন জংকীৰ মৰমৰ ভনীয়েক পানৈক কুন্দিল নদীৰ সিটোপাৰে থকা কমলপুৰ গাঁৱৰে এজন বৰ ধনী মানুহৰ লগত বিয়া দিলে। পানৈ, তুমি নেকান্দিবা পানৈ, মই আছো নহয় তোমাৰ ওচৰতে। তুমি নেকান্দিবা পানৈ, তুমি নেকান্দিবা। আহা পানৈ আহা। পানৈ, বেছিকৈ দুখ কৰি নাথাকিবা, ভালে কুশলে থাকিবা। জংকীয়ে সেইদিনাখন তাৰ ভনী পানৈয়ে নথকা ঘৰখনৰ কথা ভাবি মনতে বৰ দুখ পালে। আজি পানৈ বিয়া হৈ যোৱা কেইবাদিনো হল, আৰু ইফালে ঘৰখনত পানৈয়ে নথকা বেদনাই জংকীক বৰকৈ খুন্দিছে। ইমানকৈ কিনো চিন্তা কৰি আছে? ভাতকেইটা বাঢ়ি থৈছো, খাই লখি। বুজিছা ৰূপালী, ভনীজনীলৈ বৰ মনত পৰিছে। নহলে কাইলৈ পানৈ ঘৰলৈ এপাক গৈ আহো আমি।
ইমান যদি পানৈলৈ মনত পৰিছে গৈ আহো তেনেহ'লে। ৰূপালী, আমি কাইলৈ ৰাতিপুৱাই পানৈ ঘৰলৈ যাম। জংকীৰ কথাৰ মতে কাম। পিছদিনাখন ৰাতিপুৱাই জংকী আৰু তাৰ ঘৈণীয়েকে ভনীয়েক পানৈ ঘৰলৈ ৰাওনা হ'ল। পানৈ ঘৰত আছেনে? বৌ, কোনোবা আহিছে? নবৌ, ককাইদেউ, তোমালোকে পালাহি। ককাইদেউ, নবৌ, ভালে আছানে তোমালোকে? এনেকৈয়ে থাকিবানে? বহিবলৈ দিয়া আকৌ। আহা নবৌ, আহা, বৰ ভাগৰত আহিছা চাগে। জংকীয়ে পানৈ ঘৰত এদিন থাকিল, দুদিন থাকিল। মুঠৰ ওপৰত ককায়েক জংকীয়ে ভনীয়েক পানৈক লগ পাই দিনবোৰনো কেতিয়া কেনেকৈ গৈছে গমকে নোপোৱা হৈছে। জংকীয়ে পানৈক ইমান দিনৰ মূৰত লগ পাইছে, মুঠতে জংকীয়ে পানৈক এৰি থৈ ঘৰলৈ যোৱাৰ কথা পাহৰিয়ে পেলাইছে। পানৈ বৰ সোৱাদ হৈছে কিন্তু দেই। ককাইদেউ, আকৌ অকণমান দিওঁনে? নাই পানৈ, নোৱাৰো, বহুত খোৱালা কিন্তু দেই। পানৈ বহুত খোৱালা। পানৈ ননন্দজনীয়ে জংকী আৰু পানৈৰ যি ভাতৃত্ববোধৰ প্ৰেম তাক দেখি মুঠতে সহিব পৰা নাই। মুঠৰ ওপৰত তাৰ সিহঁতক কিবা এটা কওঁ লাগিয়ে আছে। শুনক, মোৰ ককাই আপোনালোকক বিয়া পাতি অনা নাই নহয়, আপোনাৰ ভনীজনীহে বিয়া পাতি আনিছে। আৰু দেখিছো আপোনালোকে ঘৰলৈ যাবলৈ একেবাৰে পাহৰিয়ে পেলাইছে। এই কথাষাৰ শুনি সেইদিনাখন জংকীয়ে মনতে বৰ দুখ পালে। আৰে ভণ্টি, এনেকৈ কব পায় নেকি মানুহক? সেয়া তোমাৰ বৌৱেৰৰ ককাইকহে। নহয়, তাই ঠিকেই কৈছে। আচলতে মইহে বহুদিনৰ মূৰত ভনীজনী লগ পাই মোৰ বাস্তৱক পাহৰি পেলাইছো। আৰু বুজি চাবই নাই, মই এইখিনিতে এটা কথা ভাবিছো। মই গৈ মধুপুৰত এটা ওখকৈ কিলা সাজিম, আৰু তুমিও মোৰ ভনীজনীৰ বাবে এই কমলপুৰত এটা ওখকৈ কিলা সাজিবা। আৰু মই মধুপুৰৰ সেই ওখ কিলাটোত সদায়ে সন্ধিয়া এগছি চাকি জ্বলাম। আৰু ইয়াত থকা ওখ কিলাটোত মোৰ ভনী পানৈজনীয়ে এগছি চাকি জ্বলাব। এনেকৈয়ে আমি চাকিৰ পোহৰতে দুয়োকে লগ পোৱা পৰি হ'ম। হ'ব ককাইদেউ, তেনেহলে মই সেয়া নিশ্চয় কৰিম। সেই কথামতেই জংকীয়ে মধুপুৰলৈ আহি নিজৰ ঘৰতে এটা বহু দূৰ দূৰণিলৈকে দেখি পোৱা ওখকৈ কিলা সাজিলে। আৰু ঠিক সেইদৰেই কুন্দিল নৈৰ সিটোপাৰে কমলপুৰ গাঁৱতো পানৈৰ বাবে পানৈ গিৰিয়েকেও এটা বৰ ওখকৈ কিলা সাজিলে। এয়া চোৱা, তোমাৰ বাবে এটা ওখকৈ কিলা সাজি দিলো। আৰু সেইদিনাৰে পৰা জংকীয়ে মধুপুৰত থকা সেই ওখ কিলাটোত সন্ধিয়া সদায় এগছি চাকি জ্বলায়। আৰু কুন্দিল নৈ সিটোপাৰে কমলপুৰৰ ওখ কিলাটোত পানৈও এগছি চাকি জ্বলায়। আৰু সেইদিনাখনৰে পৰা জংকী আৰু পানৈয়ে সন্ধিয়া সেই ওখ কিলাটোত চাকি গছ জ্বলোৱা পাছতহে সদায় আহাৰ খায়। ৰূপালী, মই আহাৰ খোৱা আগতে চাকি গছ জ্বলাই থৈ আহো। লোৱা পানৈ, কিলাটোৰ ওপৰত চাকি গছ জ্বলাই থৈ আহাগৈ যোৱা। আৰু চাবা পানৈ, কিলাটোলৈ ভালকৈ উঠা নমা কৰিবা, বৰ ওখ। যোৱা। এনেকৈয়ে কুন্দিল নৈ দুয়োপাৰে মধুপুৰ আৰু কমলপুৰত সেই ওখ কিলাকেইটাত জংকী আৰু পানৈয়ে জ্বলোৱা চাকি সদায়ে জ্বলিবলৈ ধৰিলে। আৰু এনেকৈয়ে বহুদিন পাৰ হৈ গ'ল। কেতিয়াবা সন্ধিয়া পানৈৰ কিলাটোত চাকি জ্বলোৱা পলম হলে ইটো পাৰৰ পৰা জংকীয়ে চাই ৰৈ থাকে, আৰু কেতিয়াবা জংকীৰ কিলাটোত চাকি জ্বলোৱা পলম হলে সিটো পাৰৰ পৰা পানৈয়ে চাই ৰৈ থাকে। এনেকৈয়ে জংকী আৰু পানৈৰ ভাতৃত্ববোধৰ যি মধুৰ প্ৰেম সেই ওখ কিলাকেইটাৰ সেই চাকি কিগজিতেই বহুদিন জীয়াই থাকিল। কিন্তু ভগৱানৰো যে কি ইচ্ছা। এদিনাখনৰ কথা, এদিনাখন জংকীয়ে তাৰ বন্ধু একৰ সৈতে ঘৰৰ বাহিৰলৈ যাব লগা হ'ল। কি হ'ল? তই দেখোন এতিয়ালৈকে ওলোৱাই নাই, ঘৰতে ফস্তি মাৰি বহি আছো যে। হে কি কথা কোৱা হে? মোৰ ওলাই হৈয়ে আছে, মই তোমালৈকেহে ৰৈ আছিলো। ৰূপালী, মোৰ বেগটো আনিবাচোন। আহিছে বেগ, সোনকাল কৰ। আনিলো, এয়া লওক আপোনাৰ বেগটো। ৰূপালী,
মোৰ ঘূৰি আহোঁতে অকণমান পলম হ'ব। তুমি সন্ধিয়া কিলাটোৰ ওপৰত চাকি গছ জ্বলাই থবা। হ'ব জ্বলাই থম বাৰু। ব'লা ব'লা আমি যাওঁ তেনেহ'লে এতিয়া। শুনিছেনে, অকমান সোনকালে ঘূৰি আহিবলৈ চাব। সেইদিনাখন সন্ধিয়া এটা বৰ ডাঙৰ ঘটনা ঘটিল। জংকীৰ ঘৈণীয়েক ৰূপালীয়ে সেইদিনাখন ঘৰৰ বহু কাম কাজৰ ব্যস্ততাত কিলাটোত চাকি গছি জ্বলাবলৈ পাহৰি থাকিল। আৰু সিটো পাৰত পানৈয়ে ককায়েকৰ চাকি গছি জ্বলালৈ বাট চাই কিলাটোতে ৰৈ আছে। আৰু দেখিলে যে পানৈয়ে বহু দেৰি অপেক্ষা কৰাৰ পাছতো ককায়েকৰ চাকি গছি নজ্বলেহে নজ্বলে। কি হ'ল, ইমান দেৰিলৈকে ককাইদেৱে আজি কিলাটোত চাকি জ্বলোৱা নাই? কিবা অঘটন হোৱা নাইতো? ককাইদেউ আজি নিশ্চয় কিবা এটা হৈছে, নহ'লেতো ইমান দেৰিলৈকে চাকি গছি কেতিয়াও নজ্বলোৱাকে নাথাকে। ককাইদেউ আজি নিশ্চয় কিবা এটা হৈছে। ককাইদেউ ককাইদেউ ককাইদেউ! সেইদিনাখন জংকীৰ কিলাটোত চাকি গছি নজ্বলা দেখি নিশ্চয় ককায়েকৰ কিবা এটা হৈছে বুলি ভাবি পানৈয়ে ককায়েকৰ চিন্তাতে উধাটো খাই কিলাটোৰ ওপৰৰ পৰা পৰি মৰি থাকিল। ৰূপালী, কিলাটোৰ ওপৰত চাকি গছি জ্বলি থকা নাই দেখা দেখোন। তুমি কিলাটোৰ ওপৰত চাকি গছি জ্বলালা নাই? হে ভগৱান, মই চাকি গছি জ্বলাব পাহৰি থাকিলো নহয়। ৰূপালীৰ কথা শুনি সেইদিনাখন জংকীয়ে খৰ ধৰকৈ চাকিটো লৈ কিলাটোৰ ওপৰলৈ উঠি গ'ল। জংকীয়ে কিলাটোৰ ওপৰলৈ উঠি দেখে যে সেইটো পাৰে ভনীয়েক পানৈৰ কিলাত কোনো ধৰণৰ চাকি জ্বলি থকা নাই। কি হ'ল, আজি পানৈ কিলাটোতো দেখোন কোনো ধৰণৰ চাকি জ্বলি থকা নাই। নহ'লেতো কেতিয়াও নজ্বলাকৈ নাথাকে। পানৈৰ লগত কেনেবাকৈ কিবা হোৱা নাইতো? হৈছে, নিশ্চয় কিবা হৈছে মোৰ ভনী পানৈৰ লগত। পানৈ পানৈ পানৈ! জংকীয়ে মৰমৰ ভনীয়েক পানৈৰ চিন্তাতে সেইদিনাখন সিও সেই ওখ কিলাটোৰ ওপৰৰ পৰা পৰি আহি মৰি থাকিল। সেইদিনাখন জংকী আৰু পানৈৰ ভাতৃত্ববোধৰ যি মধুৰ প্ৰেমৰ ত্যাগ, সেই ত্যাগে কিন্তু কুন্দিল নৈৰ দুয়োপাৰে মধুপুৰ আৰু কমলপুৰক কন্দুৱাই থৈ গ'ল। আৰু সেইদিনাখনৰে পৰা কুন্দিল নৈৰ দুয়োপাৰে থকা মধুপুৰ আৰু কমলপুৰৰ সেই ওখ কিলাকেইটাত কোনো কালেই আৰু চাকি নজ্বলেই। মাথো থাকি গ'ল জংকী পানৈৰ স্মৃতি হিচাপে কুন্দিল নৈৰ দুয়োপাৰে সেই ওখ ওখ কিলাকেইটা। আৰু এয়াই আছিল জংকী আৰু পানৈৰ দুই ককায়েক ভনীয়েকৰ মৰ্মান্তিক প্ৰেম কাহিনী। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে, এটা কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।